এইবেলা সেলফি লৈছে বন্ধি হতে বাইদেউ মোক চিনি পাইছে নেকি বন্ধি দুজনীও আহিছে কি ভাল লাগে বাৰু আহিছা নেকি তোমাৰ নামটো কি গ্ৰন্থমেলা চাবা চাই হৈ গ'ল নি কিতাপ কিনিলা নাই ঠিক আছে দিয়া হয় নেকি নাই কি গম পালা চানা খোৱালে দেই ভণ্টিহঁতে আৰু কিবা খোৱাবা নাই আৰু কিবা খোৱাবা নাই মোক খুৱাই থৈ যোৱা কিবা বহুত দিনৰ মূৰত লগ পাইছোঁ ইহঁত কেইজনীক লগ পালোঁ আৰু ইহঁতৰ পৰা এতিয়া আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ নমস্কাৰ মনোজ চুতীয়া ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ আমাৰ ঢকুৱাখানাত গ্ৰন্থমেলা হৈ আছে 21 তাৰিখৰ পৰা হৈ আছে 26 তাৰিখলৈকে হ'ব এইকেইদিন মই অহা নাছিলোঁ আজি 24 তাৰিখে মই চাবলৈ আহিছোঁ এইবাৰ চতুৰ্থবাৰৰ বাবে হৈছে 3বাৰ আগতে হৈ গ'ল আৰু আজি ইয়াতে মানে মই ধামাকা কৰিম মানে কি ধামাকা কৰিম আপোনালোকে চাই থাকিব দেই মেলাত আহি যদি কিতাপৰ দোকানত নোসোমাওঁ আৰু কিতাপৰ দোকান কেইখন যদি আপোনালোকক নেদেখাওঁ তেন্তে কি হ'ব বাৰু হয় নাই বাৰু এতিয়া এইখন কিতাপৰ দোকান দেখিছে আপোনালোকে আৰু এই দাদানো ক'ৰ পৰা আহিছে সুধোচোন দাদা ক'ৰ পৰা আহিছে ডিব্ৰুগড় এখেত ডিব্ৰুগড়ৰ পৰা আহিছে দেই এইখন কিতাপৰ দোকান থেংক ইউ আপোনাৰ নামটো কওকচোন আপোনাৰ নামটো বাবুল কলিতা থেংক ইউ গ্ৰন্থমেলাত আহি যদি কিতাপৰ দোকানত নোসোমাওঁ হয় নাই তেতিয়াহ'লেতো ভিডিঅ'টো আধৰুৱা হৈ ৰ'ব সেইকাৰণে মানে কিতাপৰ দোকানত আহি আৰু দেখাই দিছোঁ আৰু এয়া আৰু আপোনালোক ক'ৰ পৰা আহিছে ডিব্ৰুগড় এতিয়ালৈকে দুখন ডিব্ৰুগড় দোকান দেখিছোঁ আমাৰ উদ্দেশ্য হৈছে যে ঢকুৱাখানাত গ্ৰন্থমেলাৰ এটাই কথা আছে আমি ছাত্ৰ ছাত্ৰীৰ মাজত আৰু ঢকুৱাখানা বৌদ্ধিক সমাজৰ উদ্যোগত ঢকুৱাখানাবাসীৰ উদ্যোগত যে ঢকুৱাখানাত গ্ৰন্থমেলাৰ পতা এটাই আমাৰ মানসিকতা আছিল যে ছাত্ৰ ছাত্ৰীৰ মাজত যাতে পঢ়াৰ প্ৰতি আকৰ্ষণ হয় যে পঢ়াৰ প্ৰতি তেওঁলোকে যে কিতাপৰ লগত যে বন্ধুত্ব স্থাপন কৰে তাৰ কাৰণে আমি এইটো অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ সেয়েহে আমি এতিয়া উপলব্ধি কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে কিতাপৰ লগত বন্ধুত্ব স্থাপন কৰিছে আৰু ঢকুৱাখানাবাসীয়ে গ্ৰন্থৰ লগত সম্বন্ধ হৈছে সেইকাৰণে আমি বহুত ভাল পাইছোঁ আৰু ভৱিষ্যতেও এনেদৰে কিতাপৰ লগত সম্বন্ধ স্থাপন কৰিলে যে ঢকুৱাখানা আগুৱাই যাব তাৰ কাৰণে সকলোৰে প্ৰতি আমি আহ্বান জনাইছোঁ আৰু কিতাপতকৈ ভাল বন্ধু কিন্তু কোনো নাই কিতাপে এজন আচলতে বহুত ভাল বন্ধু হ'ব পাৰে আৰু আমাৰ ঢকুৱাখানাত গ্ৰন্থমেলা বুলি ক'লে আচলতে কিতাপৰ দোকানেই যে হ'ব লাগে তেনেকুৱা নহয় আমাৰ ঢকুৱাখানাৰ গ্ৰন্থমেলাত কিতাপৰ দোকানৰ লগতে বিভিন্ন দোকানো আছে আৰু তাৰ উপৰি এটা বিশেষ কথা হ'ল যে ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিকাশৰ বাবে এখনো মঞ্চৰ ব্যৱস্থাও ইয়াতে কৰি দিয়া হৈছে সেইটো আচলতে বহুত ভাল লাগিছে আছিলে আমাৰ ঢকুৱাখানাৰ চতুৰ্থবাৰৰ গ্ৰন্থমেলাৰ সম্পাদক নামটো কৈ দিয়ক ভদ্ৰ গগৈ থেংক ইউ এতিয়া আহি গাইজ মই একেবাৰে মঞ্চৰ কাষত পাইছোঁহি ছাত্ৰ ছাত্ৰীসকলে 21 তাৰিখৰ পৰা আচলতে তেখেতলোকৰ যি প্ৰতিভা সেই প্ৰতিভাসমূহ বিকাশ কৰি আহিছিলে দেখিবলৈ পাইছে আপোনালোকে ছাত্ৰীসকল এনেদৰে এতিয়া নাচিব নে কি কৰিব জানো নাচিবা নে কি কৰিবা তোমালোকে নাচিবা কি নৃত্য হ'ব তোমালোকৰ এইটো কি নৃত্য হ'ব গানটোৰ নাম কি ঢিলাই যেতিয়া মই দাদাক লগ পাইছোঁ আৰু এখেতৰ নাম হৈছে গোলাপ দাস আৰু এখেত হৈছে আমাৰ ঢকুৱাখানাৰ এসময়ৰ শ্ৰেষ্ঠ বিহুৱা আৰু শ্ৰেষ্ঠ পেপুৱা ভাল লাগিলে লগ পাই আপোনাৰ ল'ৰা আহিছে নেকি ল'ৰা আহিছিলে এতিয়া আমি মিউজিক কলেজত হৈ আহিছিলোঁ মিউজিকৰ পাৰ্টনাৰটো গাইছোঁ থেংক ইউ লগ পাই ভাল লাগিল তোমালোকে নাচিলা নেকি নাচিবা তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম আদ্ৰিজা উপাধ্যায় মোৰ নাম ৰুক্মিণী নমস্কাৰ মোৰ নাম শ্ৰী দেৱাংগনা দত্ত তোমাৰ নামটো মোৰ নাম অৰ্পিতা দত্ত
কি গানত নাচিবা ধুনীয়া ধুনীয়া হৰি নাম ন হৰি নাম শাশ্বত অগ্নি প্ৰদীপ হেপী পেগু চিৰ কল্যাণ মোৰ নামটো জীৱনৰ অলপ পাছত নাচিব দেই তুমি কিবা কৰিলা কি কৰিলা সত্ৰীয়া নৃত্য সত্ৰীয়া নৃত্য মই চাব নাপালো নহয় কেনেকুৱা খবৰ এইফালে মই পূজাক লগ পাইছো এতিয়া ছোৱালী ক'ত গ'ল ছোৱালী ক'ত গ'ল আহিব এতিয়া ক'ত আছে কাৰ লগত আহিব মাৰ লগত আহিব তোমাৰ নামটো কি ভণ্টি My name is Prajalita Barua. My name is Prajalita Barua. Prajalita Barua. বঢ়িয়া বঢ়িয়া এইফালে চেলফি লৈছে ভণ্টিহঁতে আপোনাৰ ছোৱালী আহিছে নেকি কোনজনী মোৰ ছোৱালী মানে গোটেই ষ্টুডেণ্ট আছে আপোনাৰ ষ্টুডেণ্ট আপুনি স্কুলৰ হয় মিউজিক স্কুলৰ ঢকুৱাখানাৰ মিউজিক স্কুল আপোনাৰ নামটো প্লাবিতা দত্ত এটি কি গানত নাচিব এতিয়া ক্লাছিকেল ক্লাছিকেল কথক ক্লাছিকেল কথক ক্লাছিকেল ওকে তোমাৰ নামটো কি ভণ্টি নমস্কাৰ মোৰ নাম শ্ৰী আইক্ষা কিবা গোহাঁই আইক্ষা কিবা গোহাঁই তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী প্ৰিয়া কোঁৱৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী দীপসি নমস্কাৰ মোৰ নাম শ্ৰী মধুস্মিতা দাইত হৈছে এতিয়া ভণ্টিসকলে নাচিবলৈ বাইদেউ কিতাপ কিনিলে নে কিতাপ কিনিলে আহিব সকলো উপস্থিত হ'বহি আমাৰ প্ৰায় আমাৰ দেউতা ককা সকলো লৈ ছাত্ৰ বাইদেউ মোক চিনি পাইছে নেকি দেখিছে ন কেতিয়া আহিলে 4:30 কিতাপ কিনিলে নাই কিতাপ কিনিলে নাই কালিয়ে কিনিলে আজি প্ৰগ্ৰেম চাবলৈ আহিছে আপোনাৰ ছোৱালী নি কি নাম তোমাৰ বৈষ্ণৱী কোঁৱৰ এই ধুনীয়া নাম দুজনীও আহিছে কি নাম তোমাৰ মিঠিকা কোঁৱৰ তোমাৰ ভায়লিনা কোঁৱৰ পঢ়ি আছা নে কোন ক্লাছত 7 তুমি 7তে ঠিক আছে বাইদেউসকলে বহুত মানে ধুনীয়া স্মাইল দি মানে প্ৰগ্ৰেম চাই আছে এইফালে আমাৰ বনশ্ৰী বা কেতিয়া আহিলে এতিয়া বেছি সময় হোৱা নাই কিতাপ কিনিলে নাই তালৈ যোৱা নাই থমাছৰ প্ৰগ্ৰেম আছিলে যে প্ৰগ্ৰেমটো চাই ল'লো তাৰপিছত এতিয়া ছোৱালী গৈছে বাৰু মই যাম আৰু অলপ বাকী ভালে আছা ভালে আপোনাৰ ভাল নহয় ঠিক আছে দিয়ক মোক ক'ৰবাত দেখিছে নেকি ভালে কেতিয়া আহিলে ইয়ালৈ মানে ভাত পানী বনাই খাই মেলি আহিছে নি ইয়াৰ পৰা গৈ আকৌ ভাত বনাবগৈ লাগিব হয় নাই আজি ভাতটো কিহে খাম বুলি ভাবিছে ব্ৰইলাৰ ব্ৰইলাৰ বেছি নাখাব জানে নহয় ব্ৰইলাৰ খালে ব্ৰইলাৰ নিচিনা হয় বুলি খাওক সেইকাৰণে অলপ শকত হ'ম ঠিকে আছে আজি নহ'লে ভাতটো খাবলৈ যাওঁ নি কাইলৈ 900 আছে নেকি মজা গাইজ কাইলৈ এঘৰত নিমন্ত্ৰণ পাই গ'লো আহিছা কি দায়িত্ব আছে নি দায়িত্ব আছে গ্ৰন্থমেলা সঞ্জীৱ বৰা সাংস্কৃতিক উপ সমিতি ঢকুৱাখানা দায়িত্ব আছে ইয়াৰ ঠিকে আছে লাগি না ভণ্টি কি চাবলৈ আহিলা গ্ৰন্থমেলা কি চালা এতিয়ালৈকে এতিয়া আহিছে নামটো কৈ দিয়া আকৌ তোমাক মোৰ নাম জয়শ্ৰী কৃষ্ণ মোৰ নাম জয়শ্ৰী বৰছা জয়শ্ৰী বৰছা কোন ক্লাছত পঢ়ি আছা ক্লাছ 3 কোন স্কুল এছটি থমাছ স্কুল ৱাও নাইস থ্যাংক ইউ ওয়েলকাম এয়া বাইদেউ সকলো আহিছে গ্ৰন্থমেলা চাবলৈ কিতাপ কিনিলে না বাইদেউ কিতাপ কিনিলে না জাষ্ট আহিছে প্ৰগ্ৰেম চাই আছে ন আপোনাৰ কি নাম তোমাৰ নমস্কাৰ গৌৰৱজিৎ প্ৰসাদ কি খবৰ দাদা ভাল ভালে আছে ঠিক আছে দিয়ক চাওক দেই ওয়েলকাম
নামটো কওক আপোনাৰ গীতা দেৱী হা তোমালোক ইয়াত ৰৈ আছা হয়নে আৰু এইফালে এইকেইজনী কোন বাৰু ভণ্টিহঁতে ইয়াতো আছে এইফালেও আছে অ ভণ্টি ইহঁতে বহুত লাজ কৰে দেই কি হ'ব আজিকালি ছোৱালী লাজ নকৰে নহয় কৰে জানো হাই ব্ৰ হে আজিকালি ছোৱালী সাহসী হ'ব লাগে লাজ কৰিব নালাগে হয়নে কি নাম তোমাৰ মোৰ নাম মনসুমিতা ৰাজকোঁৱৰ পঢ়ি আছা নে কোন ক্লাছত পঢ়ি আছা ক্লাছ 10 জামগুৰি চাৰিআলি হাই স্কুল তুমি মই জামগুৰি চাৰিআলি হাই স্কুলত হয় নেকি হয় কেতিয়া আহিলা ইয়ালে হ'ল আমাৰ অহা টাইম হ'ল কিবা কিবি খাই আহিছা নে ভাত পানী না খোৱা ফুচকা খালো এইটো তোমালোকৰ ফেভাৰিট হয় নাই বাৰু ফুচকাটো কিয় ভাল লাগে বাৰু কেনেকুৱা লাগে ফুচকাটো খাবলৈ বহুত ভাল লাগে খাই অলপ টেঙা লাগে নেকি ন তেতেলী পানীটো দি দিবা টেঙা ঠিক আছে দিয়া চোৱা বাইদেউ প্ৰগ্ৰেম চাইছেনে চাই আছে কেতিয়া আহিলে বেছি টাইম নাই হোৱা নাই মানে ঠাণ্ডাটো বেছি পৰা নাই ন ইমান নাই লগা ঠাণ্ডা ভাল লাগিছে কি নাম তোমাৰ মোৰ নাম অমলাঞ্জলি ডেকা তোমাৰ মাই নেম ইজ আষ্টেঞ্জলি চামুৱা